বেছি মই কেছ লৈ ঘূৰি নুফুৰো মই কেছ লওঁ কিমান মান লওঁতে 12 আৰু এয়া 10 লাখ এয়া 10 লাখ মানে হ'ল আপোনাৰ 22 লাখ টকা মই কেছ লৈ ঘূৰি আছো আৰু এইখিনি বহুত মিনিমাম মোৰ কাৰণে বহুত মিনিমাম কাৰণ মই কাৰ্ড কেৰি কৰো অনলাইন আছে আৰু এইখিনি কেছ আৰু কাৰ্ড কেইখন হেৰালে মোৰ মানে গোটেই মানে ধ্বংস হৈ যাব কাৰণ এইকেইখন সাধাৰণতে নবনে আকৌ নিদিয়ে বেংকে মোক বুলি কিনে বেংকে ইয়াত বনাই দিছে নহলে এইখন আপুনি তেজপুৰৰ নিচিনা জাগাত ক'তো এভেইলেবল নাই এই দুখন কাৰ্ড আৰু এইটো মোৰ জিপলক পাউচ হয় তাত মোৰ দুখন বেলেগ সিম আছে বেলেগ সিম বেলেগ দেশৰ কাৰণে ইয়াৰ কাৰণে নহয় আৰু মোৰ প্লেটিনামৰ মোৰ এতিয়া ভয় হৈছে লাহে লাহে তোৰ লগত থাকিবলৈ প্লেটিনামৰ ৰিংযোৰ ক'ত গ'ল মই কৈছো তই ভালকে ৰাখিবি বস্তুবিলাক গ'ল চব গ'ল গাই চব গ'ল ভালকে ৰাখিবি বুলি কৈছিলো মই আছে দে এইযোৰ হৈছে মোৰ প্লেটিনামৰ ৰিং মোৰে ভয় লাগি গৈছে মানে ৰিং টাইপৰ ষ্টাড হয় আৰু বহুত বেছি ইয়াৰ হুকটো পৰ্যন্ত প্লেটিনাম হয় আৰু এইযোৰৰ ওজন হ'ব 1 তোলা মান হ'ব